উপায় নাই এতিয়া চোৰৰ নিচিনাকৈ মই গেট পাৰ হ'ব লাগিব কাৰণ পঢ়িব লৈছিলোঁ চ' এইটো হৈছে বক্সিং গ্ৰাউণ্ড অকণমান দিনে উঠি আপোনালোকক দেখাইছোঁ আৰু মোৰ ফোনটো পৰিলে বক্সিং গ্ৰাউণ্ডত চ' তুলি লওঁ মজাই বেলেগ আজি মই এনেকৈ কেলৈ আহিছোঁ গম পালে এতিয়া পূৰা স্পৰ্টছ এৰি পিনি সৰু জাত আহিছিলোঁ সেইকাৰণে পুনৰবাৰ স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেলে মই অনুৰাগ শইকীয়া আজি আচলতে মই আছোঁ মোৰ লগৰ ঘৰ বন্ধু ইয়াক দেখিছে এটা ৰ'পৱেত আমি গৈছিলোঁ ৰছী ৱে যিটো কৈছিলোঁ চ' আজি আপোনালোকৰ ইণ্টাৰেষ্টিং জেগালৈ গৈ আছোঁ মানে ইয়াৰ ঘৰটো আচলতে অকণমান কাপোৰ মেলি থৈছে মই কৈ আছোঁ ক'লৈ গৈ আছোঁ তাৰ ঘৰটো মানে জাষ্ট মানে সৰু যে ষ্টেডিয়ামখন দেখিছে নহয় তাৰ বেকতে তাত লাগি আছে ফ্লেটটো চ' মানে আমি তালৈ যাম আৰু দেখাম মানে তাত কি কি আছে কি কি নাই সেইটো আগতে কৰোণা চেণ্টাৰ আছিলে এতিয়াতো ক'ভিড চেণ্টাৰ উঠিলে নহয় উঠি গ'ল চ' আজি দেখামগৈ তাত চুইমিং ৱাকিং জগিং এক্সাৰচাইজ চব কৰিব পাৰিব আমাৰ কিন্তু ইহে পেডল বনাইছে ঘৰৰ ওচৰত ইমান ধুনীয়া সুবিধা হ'লেও যোৱা নাই হে আৰু এটা ইণ্টাৰেষ্টিং বস্তু দেখাম এইটো কি এপলৰ নেকি নাই এপলৰ নহয় গডৰেজৰ এপলৰ এতিয়া লগাই থৈ দিছে একো নাই এপলৰ বাৰু ফ্ৰিজ নাই আজিলৈকে আছে জানো নাই সেইটোৱে কথা চ' আপোনালোক তালৈ লৈ গৈ আছোঁ ইয়াত এইপিনেদি যাম চ' এতিয়া মই জলে লৈ আহিম বুলি কৈছিলোঁ আৰু তোমালোকৰ ফ্লেট এইটো নহয় জানো এইটো নহয় পিছপিনে আছে চ' এইখন গেটখন এইপিনেদি সোমাব লাগিব আৰু এতিয়া পাৰ্মিশ্যন ল'ব লাগিব অভিয়াছলি পাৰ্মিশ্যন নোলোৱাকৈ চিনাকি আহি আছোঁ বস্তুটো কি হ'ল আমাক ইখন গেট দি সোমাবলৈ নিদিলে মানে পাছটো মানে নাই পাছ থাকিলে সোমাব লাগিব এতিয়া মোৰ লগৰটো চিনাকি বুলিহে আমি আহিব পাৰিছোঁ কাৰণ তাৰ এপাৰ্টমেণ্টটো তাৰ ওচৰতে আছে চ' এইটো কি হয় নহয় মইতো আজিলৈকে আহি পোৱা নাই বেডমিণ্টন কৰ্ট ন চ' এনেকৈ মানে বিভিন্ন ধৰণৰ কিবা কিবি আছে এইটো কি হয় এইটো তোমাৰ মেইন ষ্টেডিয়ামখন এইটো মেইন ষ্টেডিয়ামখন হয় এথলেটিক ইয়াতে আপোনাৰ খেলা ধূলা হয় আৰু দেখাম ভালকৈ দেখাম ন চ' ইয়াৰ ভিতৰত মানে এইটো ইনড'ৰ নহয় জানো এইটো ইনড'ৰ হয় আপোনালোকে এবাৰ ভালকৈ চাই লওক চ' এতিয়া এইপিনে ন এক পাক মাৰি দিওঁ তেতিয়াহ'লে ন স্কুটিৰে চ' এইটো ইনড'ৰ ষ্টেডিয়ামটো আছে আমি এতিয়া ভিতৰত যাম মেইন গেটটো আচলতে সিপিনে আছে ন এইটো এপাৰ্টমেণ্টটো স্কুটিখন এডোখৰতে ৰখাওঁ এতিয়া একো নক'লে আছে আৰু খেলো ইণ্ডিয়া ইয়াত কি কি হৈছে খেলো ইণ্ডিয়া হৈছে আৰু ফিফা হৈছে এতিয়া ৰিচেণ্টলি তোমাৰ কি হৈছে IFA হৈ গৈছে নেকি ন ISL হৈছে IFA ক'ত হৈছিলে এখনতে হৈছিলে তোমাৰ IFA যিটো ফিল্মফেয়াৰ এৱাৰ্ড সেইটো ক'ত হৈছিলে এইটো ইয়াত হৈছিলে ন চ' এইটোৱে হৈছে য'ত ফিল্মফেয়াৰ হৈছিলে তেতিয়া বাৰু একদম পৰিৱেশটো বেলেগ আছিলে এতিয়াও মানে বুজি পাইছে ন এতিয়া নেকেড পৰিৱেশ চ' এতিয়া আমি সোমাই আহিলোঁ খেলো ইণ্ডিয়া চ' জাষ্ট সোমাই আহি মানে আচলতে ইয়াত বেছি ওখ নাহিব মই 5 feet 7 আছোঁ মইতো কটীয়া বাৰু চ' বেছি ওখ আহিলেচোন লাগি আছে VIP ষ্টেয়াৰকেছ চ' ভিতৰত ইয়াত মানে ঠাণ্ডা দেই বাহিৰত এনেকুৱা গৰম মাৰ্চ মাহত এতিয়া ঠাণ্ডা কৃষ্ণ ভাল লাগিছে বে চ' এইটো চাওক এবাৰ ফিলিংটো চাওক ভাল লাগিছে আহি কাৰণ এনেকুৱা জেগাত মোৰো খেলিবলৈ মন আছিলে সৰুৰ পৰাই আচলতে বহুত স্পৰ্টছলৈ মোৰ মন মই ভাবিলোঁ দৌৰোঁ আকৌ জিমো যাওঁ এতিয়া জইন কৰিছোঁ এইটো মই বনাম মই ব্লগটো চ' এবাৰ চাওক চাৰিওপিনে নহয় মাতটো মানে ইক' হৈ গৈছে ইমানে ডাঙৰ জেগা বিশেষ মানে কি হ'ল চাৰিওপিনে বন্ধ কৰা আছে ন চ' ইনড'ৰ ষ্টেডিয়াম যিহেতু চাৰিওপিনে বন্ধ কৰা আছে সেইকাৰণে মাতটো মানে ইক' কৰিছে এবাৰ আপোনালোকক দেখাম কিহৰ এপইণ্টমেণ্ট চাকৰি চ' APDCL ইয়াতে এইবিলাক হৈ থাকে আৰু কিবা কিবি ধৰক ধেৰ কিবা কিবি হৈ থাকে ন ইভেণ্ট হৈয়ে থাকে ইটো ফ্ৰী এণ্ট্ৰি পাই আহি থাকে এনি টাইম এবাৰ চব 360 ভিউ এটা চব এনেকুৱা কৰা এদিন মন এটা আছিলে যাতে চব মানুহে চব চাইডে মোক চিনি পাওক চবেই চাওক কিন্তু এতিয়ালৈকে কোনো মোক চিনিয়ে নাপায় বৰ দুখৰ কথা আৰু উপায় নাই আৰু হ'ব মই যেনেকুৱা তেনেকুৱাই ন উপায় নাই কিন্তু ভাল লাগিছে আমাৰ কেমেৰামেন নয়ন দা বঢ়িয়া একদম ধুনীয়া লাগিছে এনেকুৱা লাগে মই অকলে আছোঁ বাকী চব মোৰ ফেন সেইটো বাৰু মানে কি বুলি ক'ম এইটো কেতিয়াও পচিবল নহয় চাগে নহয় বুলি নকওঁ হ'বও পাৰে এদিন হয় নাই নট ফ্ৰম ইউটিউব বা নহ'লেও বেলেগ কিবা কৰি আৰু হ'ব আৰু স্পৰ্টছত মই আছোঁ কি হয় মই নকওঁ আপোনাক লাহেকৈ ছাৰপ্ৰাইজটো ক'ম ছাৰপ্ৰাইজটো দিম চ' এতিয়া ওপৰলৈ লৈ যাম আপোনালোকক ওপৰৰ পৰা কেনেকুৱা লাগে চ' এইবিলাক দেখিছেনে এইবিলাক চব চেণ্ট্ৰেল AC হয় গোটেই আপোনাৰ যিটো বিল্ডিংটো ন যিটো মানে ইনড'ৰ ষ্টেডিয়ামটো গোটেইটো আপোনাৰ AC হয় চেণ্ট্ৰেল AC চ' গৰম দিনতো একো অসুবিধা নাই এতিয়া আমি ওপৰলৈ গৈছোঁ ওপৰৰ পৰা ভিউটো কেনেকুৱা সেইটো দেখাম আপোনালোকক চ' ইয়াত আচলতে মানুহবিলাক বহে অডিয়েঞ্চবিলাক চাৰিওপিনে
আৰু ইয়াত খেলুৱৈবিলাকে খেলে মজা আৰু বেডমিণ্টন টাক টুক দি থাকে হয়নে হে আৰু এইটো VIP লঞ্চ হয় শ্লিপ খাইছিলোঁ অলপতে VIP লঞ্চ হয় ইয়াতে বহে মই আজিলৈকে চাই পোৱা নাই মানে সেইকাৰণে এক্সাইটেড হৈ গৈছোঁ আৰু ইমান ইণ্টাৰেষ্টো নাই বাৰু বেডমিণ্টন চাবলৈ সেইকাৰণে ইমান নাচাওঁ কিন্তু ওপৰত লাইটিংবিলাক চাওঁ মজা ওপৰত চব চাইডে মানে লাইট ফিট কৰা আছে চ' লাইটিংবিলাক দি থাকে আৰু তাৰ পৰাই মজা 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 চ' এটা আচৰিত বস্তু চাওক ষ্টেডিয়ামৰ ভিতৰতে কি আছে এইটো বেডমিণ্টন ক'ৰ্ট হয় আৰু এতিয়া ক'ত যাম নহয় এইপিনে হয় কোৱাৰ্টাৰ যাব পাৰে চ' সেইটো আপোনালোকক দেখাম কোনপিনে এইটো চাইডে ৰাইট ন চ' মানে আজি দিনটোৰ কাৰণে নয়ন মোৰ কাৰণে গাইডেই আৰু এটা নয়ন গাইড ন সৰুসজাই ষ্টেডিয়ামৰ ভিতৰত নয়ন মোৰ এটা সৰু সুৰা গাইড আৰু মানে বস্তুটো এনেকুৱা ষ্টেডিয়াম মানে এখন কলনীৰ নিচিনা লাগিছে ধৰক অইল কলনীবিলাক যেনেকুৱা ONC হওক দুলীয়াজান মানে আমাৰ অসমৰ ভিতৰতে কৈছোঁ আমাৰ শিৱসাগৰ ONC কলনী প্ৰায় তেনেকুৱা নিচিনাই লাগিছে মানে বেলেগ বেলেগকৈ আছে ষ্টেডিয়ামবিলাক এইটো ধৰক বেডমিণ্টন যেনেকৈ হ'ল সেইটো মেইন ষ্টেডিয়ামটো আকৌ ৰানিঙৰ এটা আছে নেকি ন ৰানিঙৰ এটা আছে চ' এইটো AC ইয়াৰ পৰা কণ্ট্ৰল কৰি থাকে ন অঁ এতিয়া মই যিটো আপোনালোকক দেখাম মানে মোৰ কাৰণে ৱাও হয় ৱাও জাষ্ট সোমাই চাওক এবাৰ মজা লাগিছে মজা খালী ষ্টেডিয়ামত অকল মই কোনো মানুহ নাই মানে পূৰা সেইটো আহিছে মটিভেশ্যন ফিলিংটো আহিছে স্পৰ্টছৰ চ' পিছপিনে চাওক এবাৰ কি সুন্দৰ ভিউ মানে এনেকুৱা লাগে আপোনাৰ কিছুমান স্পৰ্টছৰ ফিল্ম কিছুমান থাকে ন মাজত ৰৈ থাকে কোনো মানুহ নাথাকে চবেই চিঞৰে মানে মাইণ্ডত চিঞৰে সেইটো কৈছোঁ মানে বুজি পাইছে নাই মই কি কৈছোঁ মই জানো আপোনাক বুজি পোৱা নাই বাদ দিয়ক মোৰ এইবিলাক মক্কেলামী কথা জাষ্ট মোৰ আহি ভাল লাগিছে মই সৰুৰ পৰাই মানে স্পৰ্টছত খুব মনটো আছিলে কিন্তু নোৱাৰিলোঁ কি ক'ম আৰু চুটি চাপৰ মানুহ কিন্তু এইটো নহয় চুটি চাপৰ মানুহ বুলিয়ে মানে যে মই নোৱাৰিম সেইটো কথা নহয় এদিন হ'লে পাৰিম নকওঁ এতিয়া মই কি স্পৰ্টছত আছোঁ কিন্তু নিশ্চয় এদিন আপোনালোকে গম পাব মন যায় জুবিন দাৰ যেনেকৈ মন যায় এদিন মোৰো মন যায় আৰু মন যাব মানে গৈ আছে সেইটো কৈছোঁ চৈ লজিকটো বুজি নাপাওঁ নহয় কথা এটা কওঁ এইপিনৰ মানুহখিনি মানে কি ওপৰত এখন আছে যে বৰষুণ দিলে মানে এইপিনৰ মানুহখিনিয়ে বাচি যাব আৰু এইখিনি মানুহ কি এইখন আমাৰ হৈছে জেনেৰেল ক্লাছৰ মানুহ অঁ এইখিনি ক্লাছবিলাক বেলেগ বেলেগ ন এইটো কি জেনেৰেল ক্লাছ এইটো জেনেৰেল ক্লাছ হয় চ' মানে এক্সিকিউটিভ ক্লাছ এইটো জেনেৰেল ক্লাছ হয় আৰু সেইটো এক্সিকিউটিভ ক্লাছ VIP ক্লাছ আৰু এইটো কি হয় এইটো তোমাৰ চেমি VIP চব মানে বুজি পাইছে নাই চব ক্লাছবিলাক বেলেগ বেলেগ কাৰণ টিকেটবিলাকৰ দামো চব বেলেগ বেলেগ থাকে ন এতিয়া ফিল্মফেয়াৰ টিকেট 3 লাখ টকালৈকে হৈছিলে ফিল্মফেয়াৰ অঁ ইয়াতে আকৌ ফিল্মফেয়াৰ পাতিছিলে দেই এইটো পাহৰি নাযাব ইয়াতে ফিল্মফেয়াৰ পাতিছিলে অঁ মোৰ ঘৰ ওচৰত এনেকুৱা থকাহেঁতেন ন মই দৌৰিলোহেঁতেন মই ডেইলি দৌৰিলোহেঁতেন 9-10 কিলোমিটাৰ মানে ইয়াত 100 ভাগমান মাৰিলোহেঁতেন লেভেল নাই মই সঁচাকৈ দৌৰিব পাৰোঁ সিমান এই দিওঁ নি হুছেইন বল্টৰ নিচিনাকৈ দৌৰিয়ে দিওঁ নেকি হে লাইভ হৈ থাকে ন ইয়াত অঁ এইটো ফেক নহয় জানো গ্ৰাছটো ফেক হয় এইটো ফেক হয় এইটো ফেক নহয় নেকি এইটো নাই এইটো ফেক নহয় এইটো আচলতে সেইটো আপোনাৰ হেৰি কৰি থাকে মেচিনটো যে থাকে চ' গ্ৰাছখিনি মানে মিলাই থাকে আৰু বুজি পাইছে নহয় ইংলেণ্ড হওক জাৰ্মানী হওক চব ইয়াত হৈ থাকে হয়নে মই এটা কথা কওঁ নি মানুহে এনেই চাবলৈ নাহে ইয়াৰ মাজত যদি আপুনি থিয় হৈ থাকে যদি চব মানুহে আপোনাক যদি এনেকৈ চাই থাকে কি মজা লাগিব বে কি মজা লাগিব সেইটো আপুনি ভাবক চ' যোনবিলাক মানে ল'ৰা ছোৱালীয়ে নৱ প্ৰজন্মই যোনে খেলি আছে কিবা একদম ভালকৈ কষ্ট কৰা তোমালোকে এদিন হ'লেও এদিন ছাকচেছফুল হ'বা আৰু তোমালোককো এনেকৈ মানুহে চাব এতিয়া বাৰু মোক কোনো চাই থকা নাই খালী ষ্টেডিয়াম আৰু মোক নাচায়ো আৰু কিন্তু তোমালোকক এদিন চাব সেইকাৰণে কষ্ট কৰা অ' নয়ন ভাল লাগিছে বে থেংক ইউ আচলতে ইয়াৰ সহযোগতে মই আহিব পাৰিছোঁ ইয়াৰ অলপ ওচৰতে আৰু মানে ইয়াৰ ওচৰতে সৰুসজাই ওচৰতে হয় আৰু ত' সেইকাৰণে আহিব পাৰিছোঁ ভাল লাগিছে অঁ এইখন কি হয় চ' ইয়াতে আচলতে মেইন খেলাটো হয় খেলা মানে মিনিষ্টাৰসকল যদি আহে বা VIP যিমান মানুহ আছে চ' ইয়াৰ পৰা চাই থাকে পূৰা AC এক্সিকিউটিভ লঞ্চ নিচিনাই হয় আৰু লঞ্চ নিচিনাই ন একদম লঞ্চ নিচিনা আৰু চব মানে বিন্দাছ ইয়াৰ পৰা চাই থাকিব পাৰিব চ' খেল ইয়াত হৈ থাকিব আৰু তাৰ পৰা চাই থাকিব ইয়াত চ' এইটো চব আহি পালোহি বক্সিং গ্ৰাউণ্ডত বক্সিঙৰ একো বেকগ্ৰাউণ্ডৰ মোৰ একো আইডিয়া নাই মুঠতে এইবিলাক আহিছে ষ্টুডেণ্টছবিলাক কোচিং কৰিবলৈ দিছোঁ মোৰ একো আইডিয়া নাই চ' ইয়াতে আচলতে কৰে ইয়াত খেলে নেকি কি হে মই সোমাই নাযাওঁ বাৰু চ' এইটো আছে ৰিংটো চ' ইয়াত কি বক্সিং শিকা কিমান বয়স হৈছে তোমাৰ 20 বছৰ অঁ ঘৰ অঁ ইয়াতে আচ্ছা এতিয়া কোচ আছে ইয়াত ন আচ্ছা কিবা খেলিবা নেকি পিছত হয় নেকি আচ্ছা ঠিক আছে চামহি বাৰু ঠিক আছে যোৱা অঁ চ' এতিয়া দেখিলে নহয় এগৰাকী খেলুৱৈ হয়
ছোৱালী হয় গাৰ্ল পাৱাৰ মোৰ শইকীয়া ব্লগ চেনেল নামটো সুধিছে কি চেনেল হয় চ' মই ক'লোঁ চ' এতিয়া এনেকৈ খেলুৱৈবিলাক আহি থাকিব আৰু সৰু থাকোঁতে মোৰ মন আছিলে কিন্তু কেতিয়াও সেই চান্সটো নাপালোঁ আচলতে চ' এতিয়া কিমান সুন্দৰৰূপে তাই ক'লে মাত্ৰ 20 বছৰ হৈছে মেৰিকমখন চাইছিলে নাই মেৰিকম চাইছিলোঁ আমাৰ জুনিয়ৰ মেৰিকম ইয়াৰ পৰাও ওলাব নহয় জানো এজনী ওলাইছে যদি আৰু এজনী কিয় নোলাব চ' এতিয়া আহিছোঁ এইটো এটা বেলেগ বিল্ডিং ইয়াৰ ভিতৰত আছে চুইমিং পুল চ' সেইটো দেখাওঁ আপোনালোক এতিয়া চ' আচলতে পাৰ্মিশ্যন নাই ভিতৰলৈ যাবলৈ জাষ্ট আপোনাক দেখাব পাৰিম আৰু চ' দাদাহঁতে সিমানকণ পাৰ্মিশ্যন দিলে জাষ্ট এটা দেখাবলৈ চ' এইটো আচলতে VVIP লঞ্চ ন এইটো লঞ্চ হয় ইয়াত মানুহবিলাকে বহে আৰু ইয়াৰ পৰাই আচলতে চুইমিংটো চাই এইটো চব ইয়াৰ পৰা আগলৈ যাবলৈ দিয়া নাই আমাক সেইকাৰণে মই নাযাওঁ হে গম পাইছোঁ বাৰু ভিডিঅ'টো মই ভালকৈ একদম বনাব নোৱাৰিলোঁ কাৰণ ছুটি সৰু ভিডিঅ' হ'ল আৰু বহুত ভালকৈ ক'বও নোৱাৰিলোঁ কাৰণ মই আচলতে আহিছিলোঁ লগৰটো ঘৰলৈ তাৰপাছত ফটকৈ মানে প্লেনটো হৈ গ'ল ইয়ালৈ আহা আৰু ভাবিলোঁ ভিডিঅ'টো বনাই দিওঁ আৰু চ' সিমানে ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ জয়